নমস্কাৰ, মোৰ নাম শ্ৰী পূৰ্ণিমা কলিতা। অতীন্দ্ৰ প্ৰহৰী হৈ বিবেকক কৰো জাগ্ৰত, লক্ষ্য মোৰ স্বচ্ছতা। সেইবাবে লৈ আহিছোঁ এটি স্বপ্ননীৰ কবিতা, শিৰোনাম শিক্ষকতা, শিক্ষক দিৱসৰ প্লাবিতা। হে একবিংশ শতিকাৰ স্বপ্নদ্ৰষ্ট স্থিতপ্ৰজ্ঞ শিক্ষকগণ, ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি কৰা অৱলম্বন। সন্তৰ্পণে আগুৱাই যোৱা বিদ্যাৰ্থীৰ জীৱন কৰা মহীয়া। সমাজৰ কলুষিতা ধুই মিছৰৰ পিৰামিড হৈ ৰঙীন কৰি তোলা আশাৰ সপোন। ভিতৰৰ দানৱক বৰ্জন কৰি মানৱতাক কৰা উদীয়মান। দশদিশ হ'ব জ্যোতিষ্মান, শিক্ষক দিৱস পালনৰো থাকিব মান। শিক্ষাৰ লক্ষ্য সুচিন্তাবিদ সুদাৰ্শনিকৰ পক্ষ, তেতিয়াহে নহ'ব শিক্ষাত দুৰ্ভিক্ষ। মমবাতিৰ শিখা জ্বলি জ্বলি শেষ হৈ সময় বালিত খোজবোৰ যোৱা থৈ, ছবি হৈ জিলিকি থকা প্ৰতিজন বিদ্যাৰ্থীৰ মন পিৰালি। অমৃতময় বাণী সাৰগত কৰি সজাই দিয়া হেঁপাহৰে বিদ্যালয়খনি। তোমালোক মানুহ গঢ়াৰ খনিকৰ, গুণৰ সাগৰ। কোমল বাহুবোৰ ভাঁজ লগাই গঢ়াই দিয়া ৰূপৰ আকৰ। এবাৰে শৃংগত ওলমি থকা নম্বৰৰ বোজাটো বেত্ৰাঘাততকৈও মজা। সকলোৱে হ'ব খোজে ৰজা, কিন্তু বাওনা হৈ চন্দ্ৰলৈ হাত মেলা প্ৰজা। মৰুভূমিৰ উৰ্বৰতা, চাৰিওফালে জ্ঞান শূন্যতা। নাই প্ৰসন্নতা, দেশমাথো হিংস্ৰতা। কাক কয় শিক্ষকতা, চাৰিওফালে অৰাজকতা। শিক্ষকসকলৰ দুখৰ বন্যা, নাই উচতা। বুটলি আছে কেৱল পাৰিশ্ৰমিকতা, ফচল নাই, আছে উদাসীনতা। হেৰাই যাব ধৰিছে মানুহৰ শ্ৰেষ্ঠতা। সেয়ে ৰাধা কৃষ্ণনৰ অমৃত বাণীৰে ধন্য কৰা শিক্ষকতা, ধন্য কৰা শিক্ষকতা। ধন্যবাদ।